নমস্কাৰ, মই চন্দন কুমাৰ নাথ। আজি এটা বিশেষ ঠাইলৈকে আহি পাইছোঁ। আপোনালোকে মোৰ যদি আগৰ ভিডিঅ'বিলাক চাইছিলে তেওঁ গম পাব যে তাত আমি খৰাহিমলু আদৰ্শ মধ্য বিদ্যালয়ত গৈছিলোঁ। তাতো এটা এনেকৈ ভিডিঅ' বনাইছিলোঁ যে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে য'ত শ্বুটিং কৰা হৈছিলে আমি তেওঁলোকৰ লগত কথা পাতিছোঁ। ঠিক তেনেদৰে সমান্তৰালভাৱে আজি আমি উপস্থিত হৈছোঁ বিশ্বনাথ জিলাৰ অন্তৰ্গত বৰগাং ঘাট। আৰু এই ঠাইখন এইটো কাৰণে জনপ্ৰিয়, ইয়াতে থকা আঢ়ৈ দলং তাৰে একেবাৰে সমীপত থকা এখন বিশেষ দোকান আছে, দাদা আছে আমাৰ মাজত, দেখিছে আপোনালোকে। আৰু তেওঁলোকৰ এতিয়া আমি কথা পাতিবলৈ চেষ্টা কৰিম, কিয়নো তেওঁ জুবিন গাৰ্গক একেবাৰে ওচৰৰ পৰা লগ পাইছিলে আৰু কেতিয়াৰ পৰা লগ পাইছে, কেনেকে তেওঁৰ লগত বাৰ্তালাপ হৈছিলে। আৰু ৰৈ ৰৈ বিনালে যিহেতু ইয়াতে শ্বুটিং কৰা হৈছিলে, একেবাৰে শেষৰ চিনটো আপোনালোকে যদি চাইছে, ৰৈ ৰৈ বিনালে যিটো একেবাৰে শেষৰ চিনটো আছিলে ইয়াতে শ্বুটিং কৰা হৈছিলে। আৰু দাদাই তেতিয়া তেওঁক একেবাৰে ওচৰৰ পৰা লগ পাইছিলে আৰু ইয়াতে আহিছিলে, এইখন দোকানতে বহিছিলে, ইয়াতে মেকআপ কৰিছিলে বুলি দাদাই ইতিমধ্যে জনাইছে। গতিকে সবিশেষ তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। এই চকৰি দাদা আপোনাক ধন্যবাদ জনাইছো আৰু আমাৰ ইউটিউব চেনেলত স্বাগতম জনাইছো। আপোনাৰ পৰিচয় দিয়ক আৰু অলপ আমাক জনাওক যে আপুনি জুবিন গাৰ্গক কেতিয়া লগ পাইছিলে আৰু আপোনাৰ অভাৰঅল এক্সপিৰিয়েন্সটো কেনেকুৱা। হয়, নমস্কাৰ। মোৰ নাম বাবু দাস, ঘৰ বৰগাং, বিশ্বনাথ জিলাৰ। মই পোনপ্ৰথমবাৰৰ বাবে দাদাক লগ পাইছিলোঁ আপোনাৰ তেজপুৰৰ হোটেল চেণ্টাৰ পইণ্টৰ স্বত্বাধিকাৰী ভাইদাৰ ঘৰত। তেতিয়া মই অলপ দিন ভাইদাৰ ঘৰত আছিলোঁ। সেই সময়ত জুবিন দা প্ৰায় ভাইদাৰ ঘৰলৈ অহা যোৱা আছিলে। সেই সময়তে মোৰ ভাইদাৰ ঘৰত লগ পাইছিলোঁ। আৰু মই জনাত পিছফালে আমি ফটো দেখি আছো, এইখন বিশেষ ফটো আছে, এইখন খুব সম্ভৱ ৰৈ ৰৈ বিনালে সময়তে হ'ব চাগে। হয়, এইখন ৰৈ ৰৈ বিনালে সময়ৰ ফটো হয়। ৰৈ ৰৈ বিনালে চিনেমাৰ দাদাৰ প্ৰায়ভাগ মেকআপ বা যোনটো ড্ৰেছিং হয় ইয়াতে হৈছিলে, মোৰ ঘৰতে হৈছিলে। আৰু এইখিনি ঠাইতে বহিছিলে, মানে ঠাইতে বহিছিলে দাদা। চাওক, আমাৰ কি সৌভাগ্য, জুবিন গাৰ্গে বহা সেই ঠাইতে আমি বহিব পাইছো। গতিকে কি ক'ম এতিয়া। বিশেষ কথা জানিব বিচাৰিছো যে মই লক্ষ্য কৰিছো যে আপোনাৰ দোকানখনৰ নাম হৈছে জেজি। মই যদি কেমেৰা পাৰ্চন জ্যোতিষে অলপ দেখাই দিয়ে, দেখা পাইছিলে ইয়াতে। গতিকে এতিয়া মই দাদাৰ পৰা জানিব চেষ্টা কৰিম যে আপুনি কেতিয়া জেজি বুলি ৰাখিলে। দোকানখনৰ নাম জেজি ৰখাৰ মূল কাৰণটো হ'ল, যিহেতু এই দোকানখন মোৰ নিজ হাতেৰে তৈয়াৰ কৰা, আৰু যেতিয়া মই দোকানখন তৈয়াৰ কৰিছিলোঁ তেতিয়া কিন্তু দাদাৰ নাম ৰাখিম বুলি ভবা নাছিলোঁ। যেতিয়া দাদা আহি পেলাই ইয়াত মেকআপ কৰিলে, দাদাৰ স্মৃতি হিচাপে ৰাখিবৰ কাৰণে মই এই নামটো, আপোনাৰ দাদাটো ফেব্ৰুৱাৰীত আহিছিলে, মই জুন জুলাই মানত দাদাৰ নামেৰে নামাকৰণ কৰি এই দোকানখনৰ নাম জেজি ৰাখিলোঁ। চাওক, জুবিন গাৰ্গৰ প্ৰতি কিমান তেওঁৰ আদৰ সন্মান, এয়া হৈছে আমি প্ৰকৃত জুবিন অনুৰাগী। দাদাৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে ৰৈ ৰৈ বিনালে যিহেতু ইয়াতে শ্বুটিং কৰা হৈছিলে, ইয়াতে আছিলে, সেই দিনটো বিশেষ এক্সপিৰিয়েঞ্চৰ বিষয়ে আপুনি অলপ জনাওক দাদা। হয়, দাদা আপোনাৰ ৰৈ ৰৈ বিনালে শ্বুটিঙৰ কাৰণে পোনপ্ৰথমবাৰৰ বাবে 11 ফেব্ৰুৱাৰীত আহিছিলে। সেইদিনাখন দাদাই হয়তো ইমান শ্বুটিং কৰা নাই চাগে, জাষ্ট লোকেশ্যন চাই পেলাই গ'ল। তাৰপিছত 12, 13, 14 তাৰিখলৈকে ইয়াত শ্বুটিং কৰিছে। আৰু 12 তাৰিখে তেওঁ প্ৰথম ইয়াত মেকআপ কৰিবলৈ সোমাইছিলে বা আছিলে ইয়াতে। সেইদিনাখন মই ঘৰত নাই, মই হঠাৎ আহি পেলাই চালো দাদা ইয়াত বহি আছে। মই দৌৰি মাৰি আহি ক'লো, দাদা আপুনি মোৰ দোকানত? তেতিয়া দাদাই ক'লে, এইখন তোৰ দোকান নেকি? মই কৈছিলো, হয় দাদা, এখন মোৰে দোকান। তেতিয়া অলপ পিছতে মই দৌৰ মাৰি গৈ পেলাই দাদাৰ যিখিনি পুৰণা পিক মোৰ লগত ফটো আছে সেইখিনি আনি পেলাই দাদাক দেখাইছিলো। তেতিয়া দাদাই ক'লে, এইখিনি তই ক'ত পালি? তেতিয়া মই দাদাক কৈছিলো, দাদা আপুনি যেতিয়া ভাইদাৰ ঘৰত আহি থাকে তেতিয়াই উঠোৱা ফটো হয়। তেতিয়া দাদাই কৈছিলে, বা তইতো কম বস্তু নহয়, তই ধুনীয়াকে ৰাখিছ। মই তেতিয়া দাদাক কৈছিলো, দাদা আপোনাকতো ভাল লাগে, আপোনাক ভাল পাওঁ, সেইকাৰণে এইখিনি মই যতনেৰে ৰাখিছো। চাওক, এয়া কিমান ধৰণৰ মানে তেওঁৰ প্ৰতি দাদাৰ শ্ৰদ্ধা আছে। জুবিন গাৰ্গৰ একেবাৰে পুৰণি ফটো ৰাখিছে, কিন্তু জুবিন দাও এইটো পাহৰি গৈছে, এতিয়া কেতিয়া ফটো তেনেকে সুধিছিলে। গতিকে খুব ভাল লাগিলে। আৰু এটা কথা জনাওক যে যেতিয়া ৰৈ ৰৈ বিনালে ইয়াত আহিছে, গৰিমা বৌ আহিছিলে, এক্সপিৰিয়েঞ্চটো অলপ জনাওকচোন। জনালে ভাল হ'ব আৰু। হয়, দাদাৰ লগত বৌ আহিছিলে। বৌটো প্ৰায় 3 দিন খালি মোৰ ঘৰতে, মোৰ দুজনী টুইন্স বেবী আছে, তেওঁলোকৰ লগতে ব্যস্ত আছিলে, এইফালে দাদাৰ লগতো ব্যস্ত আছিলে। আৰু লাষ্ট যোনদিনা আপোনাৰ 14 ফেব্ৰুৱাৰী শ্বুটিং কৰি ইয়াৰ পৰা ওলাই গৈছিলে, সেইটো সময়ত দাদাক ময়ে গাড়ীত উঠাই দিছিলো আৰু দাদাৰ লগত মই বহুত সময় কথা পাতিছিলো। দাদাক কৈছিলো, দাদা আপুনি কোৱা নিচিনাকে দৌৰি দৌৰি যাম, ৰৈ ৰৈ বিনালে চাম। তেতিয়া দাদাই কৈছিলে, হ'ব যাবি। তাৰপিছত মই ক'লো, দাদা আপুনি আমাৰ ইয়াত আহিলে বহুত ভাল লাগিলে, আৰু তো চাগে কেতিয়া আপোনাক লগ পাম সেইটোতো ক'ব নোৱাৰো। তেতিয়া দাদাই কৈছিলে যে চাওঁ, যদি আকৌ কেতিয়াবা শ্বুটিং হয় তেনে নিশ্চয় আহিম, লগ পাম বুলি কৈছিলে। সেইটো মোৰ শেষ অভিজ্ঞতা আছিলে। তাৰপিছতে দাদাক মই গাড়ী উঠাই পঠোৱাৰ পিছতে আকৌ বৌ আছিলে, বৌক উঠাব আহিলো। বৌকো শেষবাৰৰ কাৰণে মই ইয়াৰ পৰা গাড়ীত উঠাই বিদায় দিছিলে। হয় হয়, মানে ৰৈ ৰৈ বিনালে একেবাৰে যিখন জুবিন গাৰ্গৰ শেষৰখন ফিল্ম, দাদাৰ দোকানত আহিছে, ইয়াতে বহিছে। এক কথাত চাব গ'লে আমাৰো এটা সৌভাগ্য এই ঠাইতে আহি উপস্থিত হৈছো। গতিকে শেষত দাদা কি ক'ব যে তেওঁ আজি আমাৰ মাজত নাই, ৰৈ ৰৈ বিনালে এনেকে চলি আছে। আমি চিত্ৰগৃহত চালো, বিশ্বনাথ চাৰিআলিত চালো, বাগৈ চিনেমা হলত, আৰু চাওঁতে বহুতে অশ্ৰু নিগৰি আহিছে, কান্দি আছে। স্বাভাৱিক কথা, চকু পানী ওলাব। গতিকে আপুনি কি ক'ব বিচাৰিব, যেতিয়া তেওঁ আমাৰ মাজত নাই, মানে কেনেকুৱা মানে
ক'ব গ'লে এতিয়া ন্যায় প্ৰক্ৰিয়াও চলি আছে। হয়, দাদাই ন্যায় পোৱাটোতো সকলোৱে বিচাৰে, আমিও বিচাৰো, আৰু দাদাই সঠিক ন্যায় পাওক সেইটো আমি আহ্বান কৰো। লগতে দাদাৰ যিখিনি সৃষ্টি, দাদাই আমাৰ কাৰণে যিখিনি কৰি গ'ল, অসমবাসীৰ কাৰণে যিখিনি কৰি গ'ল, লগতে ভাৰতবাসীৰ কাৰণে যিখিনি কৰি গ'ল, সেই সৃষ্টিখিনি আমি যাতে জীয়াই ৰাখিব পাৰো, সুন্দৰভাৱে আমি এটা জীয়াই ৰাখিব পাৰো। লগতে মই ভাবো দাদাৰ সৃষ্টি পৃথিৱীত যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব, মই ভাবো দাদাৰ সৃষ্টি যেন তেতিয়ালৈকে থাকি যাওক। সৰ্বশেষত আমি সকলোৱে এটা কামনা কৰিম যে জুবিনদাৰ বিদেশী আত্মাই শান্তি লাভ কৰক, আৰু লগতে সকলোকে এটা আহ্বান কৰিম যে আমাৰ জুবিন গাৰ্গৰ যিখিনি আদৰ্শ আছে সকলোৱে বজাই ৰাখক, ধুনীয়াকে ৰাখক, আৰু দাদাৰ আত্মা শান্তি লাভ কৰক। আৰু লগতে আমি তেওঁক জীয়াই ৰাখিব লাগিব, আৰু আমি জুবিন দেশৰ মানুহ, জুবিন যুগৰ মানুহ সকলোৱে আমি কৈয়ে আছো। গতিকে এই চেগতে আমি সৰ্বশেষত দাদা আৰু মই এটা কথাই ক'ব বিচাৰিছো যে জয় জুবিন দা বুলি কৈ দিছো। জয় জুবিন দা, জয় আই অসম, জয় আই অসম। ফটোবিলাক দেখা পাইছে ইয়াতে দাদাজন যে আছে, তেওঁ এইখন যে ফটো আপোনালোকে দেখা পাইছে এইখন ৰিচেণ্ট হয়, ৰৈ ৰৈ বিনালে যেতিয়া শ্বুটিং কৰিব আহিছিলে তেতিয়া উঠা ফটো, আৰু দাদাৰ দোকানতে বহি জুবিন গাৰ্গে মেকআপ কৰিছিলে।